হেল্ল' গুৱাহাটীত মোৰ দুটা ফ্লেট আছে মই তোমাক যেতিয়া বিয়া কৰাম তাতে বঢ়িয়াকৈ তোমাক থৈ দিম হা আৰু 4-5খনমান মোৰ অডি আছে মানে মোৰ বাছ যিমান আছে গুৱাহাটীত চব মৰে মই যেতিয়া তোমাৰ লগত বিয়া কৰাম তেতিয়া আমিতো তামান পইচা ওলাম দেই আপা আপা তই আপি কিটা মিছা খাগিয়া দি থাকা কাম ধান্দাটো নাইয়ে তোৰ ৰামচৰ বহি দিম প্ৰীতি তই কচোন মই গৰম দিনত মই ক'ত কাম দিছি যাওঁ মই দেখোন ক'লা হৈ যাম বৰ বগা চলিতো মই বগা হৈ কিডাল কৰছো সেই কলা মাইৰেতো ধুন বেয়া কৰছো দেউতা তই হৈছে ব্ৰিটিছৰ যুগৰ এটা মানুহ আৰু মই হৈছো 2023 বৰ্ষৰ এজন ল'ৰা তই কি জানবি কলা বাজাৰ মাজৰ পাৰ্থক্য হা কচোন এইখন কলা কথা বাদ দি মাহাজনৰ সৰু আপাটো আহিছি বোলে তই তাকে লাগি যাচোন মাহাজনৰ সৰু আপাটো সৰুতে ময়ে পঢ় সিয়াক যদি মই ফোন কৰি কওঁ সি এটা তোক ভাল চাকে সোমাই দিব যা তই একটাকে লাগি যাগেচোন তোক এটা কাম চামি সোমাই দিব যা কি কয় দেউতা সঁচাই নেকি তেতিয়াহ'লে মই যাই থাকো দে তই যাই থাকগে মই এক ফোন কৰি দিম যা দে দেউতা মই যাই থাকো দে দে যাওঁ দিয়া কোনি এতল তুই মোক চিনি বনাই তই বা কোনি বহুত দিনচোন গাঁৱতে অহা নাই চলিগিলাক চিনি নাপাই আছো বিৰাটা আমাৰ সেই বগলু মাষ্টৰ আপা তই বগলু মাছ আৰু পানী কিন তই হাৰগিলাৰ নিচিনা হৈ গৈছাচোন এটা আমেৰিকাত যাই কেনে খাই লৈ কেনে হাতীৰ নিচিনা মতা হৈ যাব দিছে তই কি ভাবি আছা পিছে আমাৰ তাতে আহিলি নাই একো হ'ব নাই পিছে মোক এই দেউতাই আহিবা দিছিলে আপোনাৰ তাত গেলি কিয় বা বগলু ছাৰে ফোন মাৰিছিল মোৰ এতিয়া মনত পৰিছি তই বোলে ঘৰত বোলে এনে বোলে ঘূৰি ফুৰি থাকে সেইকাৰণে বগলু ছাৰে মোক ফোন মাৰি তোক এটা কাম দিব দিছিল এতিয়া তোক কামৰ কথা কম শুনি যা নতুন আলিত মোৰ 10 বিঘা মাটি আছে সেতে তই কিবা খেতি কৰিবি তাতে খেতি কৰি যি লাভ পা তাতে 30% মোক দিবি আৰু 70% তই ল'বি সঁচাই বিৰাটা তেতিয়াহ'লে মই তাতে খেতি কৰিম দিয়ক এটা কাম কৰ তই খেতিত লাগি যা এনে অনে বনাই ঘূৰি থাকিব নালাগে খেতি কৰবি লাভৰে কৰবি লোকচান নকৰবি আমেৰিকাত যাবৰ কাৰণে মই 30 টকাহে আছে তেতিয়াহ'লে মই কামত লাগি যাওঁ দে মই যা চালা চাকৰি কাম বুলি গেলো এতিয়া আৰু খেতিৰ কাম সদায় কৰিছে মই হ'লো লাভ পৰা দাদা মানুহ মই আৰু খেতি কৰিম না ময়ো খেতি কৰিম বুলি গ'লো এতিয়া যদি খেতি নকৰোঁ মই সি তোমাৰ পিঠি ভালব সেই কি কৰোঁ কিবা এটা বুদ্ধি ভাৱ যায়ে থাকোঁ মই ঘৰত এতিয়া সেই মস্ত ডাঙৰ মাটিত খেতি কৰিম বুলি কৰোঁ এতিয়া আৰু একলা কেনেকৈ মই খেতি কৰোঁ ভাৱ কিবা কন্ত কৰাম ভাৱ তাতে ঘুটলি ইয়াত বহি আছে আইডিয়া কি আছলি ইয়াত মানে কি কাম ধৰাত নালগা নেকি মোৰ তাত এটা ভাল চাকৰি আছে কি তোৰ দৰে ধোদা মানুহে আমাক চাকৰি দিব ভাই তাৰ কথা বাদ দিয়ে হ'ব যা তই এবাৰ কাম কৰি উল্টাই দিছা আমাক চাকৰি দিবাই আৰে ভাই মই সঁচা কৈছে মোৰ তাত সঁচাই চাকৰি আছে তহঁতে কৰবি নে নকৰা সেইটো কচোন হ'ব দে আমি কৰিম দে একলা বাদ দি এতিয়া কি চাকৰি দিবি কওঁ এতিয়া শুন নতুন আলিত মই তাতে মানে 10 বিঘা মাটি কিনিছিলো তাৰ ভাং বাজবা খলা নাই সি মাটি কিনবা আছি সেইগিলা বাদ দিয়ে তহঁতে এতিয়া কাম কৰবি নে নকৰা সেইটো কচোন মোক দে কৰিম দে শুন মই তোক ক'লোৱে নতুন আলিত তাতে 10 বিঘা মাটি কিনিছো মই তহঁতেতো ইয়াতে এনাহে বহি আছা তহঁতে যদি তাতে অলপ কিবা খেতি কৰা তহঁতে অলপ পইচা পালি মই অলপ পইচা পালো না কি ক খেতি কৰিলে তোক কিমান পইচা লাগব খেতি কৰি যেখানে প্ৰফিট হয় তাৰে 40% মোক দিলি আৰু 60% তহঁতে ললি না কি কৰবা পাৰি কিন্তু তই ঠিকে কৈছা কৰবি নেকি ভাই হ'ব দে কৰিম দে বেছ কালি পৰা তহঁতে ওলাই আহিবি মই এতিয়া যাওঁ খেতিত লাগি যাবি কালি পৰা মাটি কিন্তু চাই আহিবি হা তই তাক কলি ধৰকে খেতি কৰিম বুলি তাৰ ভাং ভাজবা খলা নাই সি 10 বিঘা মাটিত খেতি কৰিব ভাবচোন কথাটো তই
ধৰিলেও তাৰ 10 বিঘা মাটি থাকলাকে তই তাতে 10 বিঘা মাটিত খেতি কৰিব পাৰিবি না এ হেগলা বাদ দি মাটি এনে চাই বেছি চাহ হজো এ ভাই ইত্যা যাওঁ ঘৰক যাওঁ কালি দেখা যাব যি হয় 1 মাহ পিছত অ বেটা তই কি খেতি কৰিছে তই মোকচোন কয় নাই আকৌ নাই বলা দা মই যাবাই খুজিছিলো দা আজি তাত ওলছিলে মই দা যাই আছো দা নাই বলা দা মই তোমাৰ তাই যাই আছো দা যাই কিনে কৈ আছো দা কথা পাতিম দা আমি সোনকালে আ বলা দা মই যাই আছো দা কচু গাজিছে তাতে এনে কি খেতি করছে হেই মোৰ পিঠিলা ভগত বজে কালি ৰাতি মই ফেচবুকৰ পৰা আমি তোৰ নাম্বাৰ দিলো তাক পতাই পেলাই ফোন কৰিব লাগিল কয় লাগা তোৰ আৰু বেলেগ কাম নাই সদায় দুটা আপি ৰাখা নিজে বৰ আপি নাথকে মোক ক'বা আহিছি তোৰ দৰে মোৰ আপি ধান্দা নাই যা ঐ একলা বাদ দি তোৰ মোক ফোন টকৰাই মেছেজ কি কৰা এতিয়া ই হম্বে খেতি কথা উদ্বাইছি তাকে তুই ভাই আমি তো খেতি কৰাই নাই ক্লেশ্বৰ তই মনে থাক যি ক'ব লাগে মই ক'ম বিন্দাস বহি আছা তহঁতক মই খেতি কৰিবৰ কাৰণে মাতি দিলো হা এতিয়া তহঁতে খেতি কৰিবা তহঁতে কচু অপা গাজি আছে কি খেতি কৰিছা তহঁতে কচু গাজিছি ভাই তই বসন্তক কৈ আছো দেই ঐ সেই কচু এনে অনা সেই আমি খেতি কৰা কচু খেতি কৰা কচু কিনো কয় তই যে কচুগিলা দেখছা সেই কচুৰ দাম তই জানা না কিমান টকাৰ কচু ভাই ঐ আমি যদি গোটেই মাটিখিনি কচুখিনি বেচো আমি কমচে কম 60-70 লাখ টকা পাম কিনো কয় 60-70 লাখ টকা কচু কি কয় তই সেই কচু আমি আমেৰিকাৰ পৰা অৰ্ডাৰ কৰি আনিছো সেই কচুখিনি ৰোতে আমাৰ হাতৰ পৰা 6 লাখ টকা গৈছে 6 লাখ টকাৰ কচু আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইটো কচুৱে খায় আৰু বলিউডৰ চলমান খানৰ ইমান বডিকে জানে না সি সদায় ব্যায়াম কৰি ইটো কচু খায় এইটো কোনখন দেশত আছে তই কচুৰ দাম নাজনাজি ঐ তোক বহুত লেখা পঢ়া বুলি ভাবিছিলো তোৰ কচুৰ দামে নাজনা কি লেখা পঢ়া কৰিলি নাই ৰ মোৰ ইটাই বছিল মই ক'ৰবাত কচুটো খাইছিলো জাগাটোৰ নাম বা কি আছিল মই কিন্তু খাইছো দে ভাই মই মিছা কোৱা নাই একদম মই বহুত খাইছো এই কচুটোৰ দামো বহুত কিন্তু মই খাইছো দে তই এটা কাম কৰ এই কচু উঘলাই পেলাই বিৰা মাষ্টৰক খোৱা দিকে যা ভাই যাচোন দুটামান কচু উঘলাই এন্দক থোৱাত বান্ধি দিচোন যা কিছু সময় পিছত ভাই কণ্টক্ৰামে যে সেই কচু নিছিল সেই কচু খাই গম পাই বিৰা ভৈতে তাৰ পিঠিৰ চামৰা এৰি দিলে গম পাই বিদ্যা তাক কুবে লাম্বা কৰি দিছে গম পাই হয় দে ভাই ই অলপ জুতি পাব লাগে হয় দে ভাই তই বগলু চৰা আপা কাৰণে তোক মাতি দিলো খেতি কৰবা তাতে দেখোন তই কচু খেতিয়ে কৰিছা এই বিৰাটা কৈ আছো ৰবা প্ৰথমে মই বহি লওঁ দে ক শুনা মই কওঁ হয় নেকি মই আমেৰিকাৰ কচু জীৱনত খাই বনাই সৃষ্টি নচোন শুন কচুখিনি লৈ যা ভালকে বনাবি কাকো খাব নিদিবি মই খাম ইমান দামী কচু কাকো দিব নোৱাৰা ভাই হ'ব দিয়ক বছ তই যে আমাৰ ভাত খাই যাবি দে মোৰ লগতে খাবি বিৰাটা আজি মই নাখদা ভাত ঘৰতো বনাবা দিছিলো মাই আজি নাখদা বেলেগ দিনাকে নেবা খাম দিয়া তোমাৰ লগত লগত 1 ঘণ্টা পিছত তোমাৰ ভাত খাবা ইচ্ছা আছে না কণ্টক্ৰাম তই অলপ বচোন মই ভাতকেইটা খাই আহো আয়ো মল্লু কচু ধরলাম খাবো